গুড মৰ্ণিং শুই উঠিলোঁ বাৰু অকণমান দেৰিয়ে হ'ল আৰু আজি অকণমান জল্দি উঠিছোঁ মিস্ত্ৰী নাই বাৰু ঘৰত এনেইতো মিস্ত্ৰী লাগি আছে আৰু আজি আমি আলহী খাব যাম এঠাইত সেয়া হৈছে বাৰ ঘৰত বা মানে বৌ ককাইটিৰ ৱাইফক বা বুলি মাতোঁ মই মানে তো তাতে যাম আজি বাক ভাত খুৱাব যেটো আমাৰ মানে কি আৰু আমাৰ ধৰ্মত আৰু আমাৰ হেয়াত কয় যে সাত খুওৱা বুলি কয় 7 মাহলে যেটো খুৱায় 7 বিধ ভাত তৰকাৰী তেনেকুৱা ভাত 7 বিধ হয় না নহয় মই নাজানো বাৰু তৰকাৰী 7 বিধ দিয়ে পিঠাবিলাক 7 বিধকে দিয়ে তেনেকুৱাকৈ খুৱায় আৰু ভাল ভাল বস্তু মাছ মাংস এনেকুৱা আজি ঠিকছে খাম তো খাব যাবৰ কাৰণে একদম ৰেডি এতিয়া ওলাম আৰু গাটো ধুই এতিয়া অকণমান কাৰেণ্টটো নাই মানে হ'লে অকণমান ৰখিছোঁ হ'লে একদম ৰেডি হৈ যাম 10টা বাজিলে বাৰু আৰু ৰ'দটো আজি তামাম দিছে তামাম বাহিৰত তামাম ৰ'দ হ'লে আৰু ৰেডি হ'ম যাম তামাম ষ্টাইল কৰি যাম আজি দেখাই আছোঁ বাৰু কি পিন্ধিম এতিয়াও ডিচাইডে হোৱা নাই আগে গাটো ধুই লওঁ তাৰপিছত আহি কিনে ভাবিম কি নিপিন্ধো আৰু দেখাম বাৰু চব নিয়ম নীতি মানে বেলেগ একো বাৰু মই নাজানো কি নিয়ম নীতি কৰে পাৰিলে দেখাম কাৰণ বেলেগৰ ঘৰত গৈ কিনে ইমান দেখুৱাটো পচিবল নহয় বাৰু তথাপি ট্ৰাই কৰিম যদি হয় দেখাম আৰু অ'কে গা ধুই আহিলোঁ এতিয়া কাপোৰ ডিচাইড কৰিম কি পিন্ধো চাই লওঁ কি পচন্দ হয় মানে মোৰ পচন্দ কি হয় চাই লওঁ লৈ কিনে দেখাই আছোঁ এযোৰ ৰেড কালাৰ এই দুযোৰৰ মাজত এযোৰ ফাইনেল কৰিম এযোৰ পেৰট গ্ৰীণ আৰু এযোৰ ৰেড কালাৰ তো চাই লওঁ কি কৰোঁ তো ড্ৰেছ ফাইনেল কৰিলোঁ মই এতিয়া দেখাম এযোৰ পিন্ধিম ড্ৰেছ মেখেলা চাদৰ আৰু এইটো ব্লাউজ এইটো হৈছে ব্লাউজ ইয়াৰ ব'লা ৰেডি হওঁ ওলাই মিলি ৰেডি একদম যাম আৰু এতিয়া আমাৰ হৈছে আৰু ওলাই যাম আৰু চব ৰেডি হ'লে এয়া ফাৰ্ষ্ট আমি যোৱাৰ লগে লগে ফ্ৰুটছ দিছে এইটো আম্মা আৰু বৰমাই এইটো হৈছে বাও খাই আছে আমাৰ লগত আমি আকৌ অকলে খাই থাকিব ভাল নালাগে যে সেইকাৰণে বাও খাইছে আৰু এইখন মোৰ আৰু ইয়াত চাহ দিছে চাহটো বাৰু দিয়াই নাই পিছতে দিব মইতো বাৰু চাহ নাখাওঁ মই পানীৰে খাইছোঁ এয়া পিঠা এয়া জোন পিঠা এয়া কিবা পিঠা আৰু এয়া ভুজিয়া কেক বিস্কুট তাৰপিছত আমি ভাত খালোঁ মই একদম মাছৰ কাঁহীখন আগত লৈছোঁ মানে প্লেটখন লৈ লৈছোঁ এয়া বৰমাই ইফালে আম্মাও আছে তাত মাছ মাংস মুৰ্গী তাৰপাছত গুটি আৰু মানে চব দিছে চালাড তালাড ঠিকছে খাইছোঁ দাইল পাপৰটো তামাম খাইছোঁ তাৰপাছত মই আৰু পূৰা খোৱাত ব্যস্ত আৰু মোবাইলৰ কথা গমেই পোৱা নাই ভিডিঅ' কৰিব দি পাহৰিলোৱে তাৰপাছত খাই আহিলোঁ সোনকালে বাৰু আহিছোঁ পাই গেলো বাঙালি আন্ডা খাই যাবো কি জানি তারপর পাঠিয়েছি তুমি চিড়ি গেলে হ্যাঁ কি দে নাকি আমি ঘর পাই গেল এতিয়া আমি নুমিম চলো বেগটো লৈ আহিবা বাইদেউ মোৰ তুমি যদি আকৌ লোৱা নাই খাই দাই আহি গ'লো ঘৰ পাই গ'লো ঠিকছে খাই দে লৈ আমাৰ হিৰোইন ক'ত গ'ল আৰু এটা হিৰোইন এইটো আমাৰ আৰু এটা হিৰোইন এইটো হিৰোইন মেক্সি দি এইটো হিৰোইন মেক্সি দি বাইক যাবে লৈ তাৰ পৰা আহিলোঁ বাৰু
আৰু ইমান দেখুওৱা নহ'ল, যি হ'লেও আৰু ভাল নালাগে ন বেলেগৰ ঘৰত গৈ কিনে, মানে বেলেগৰ মানে নহয় আৰু আলহীৰ ঘৰত গৈ দেখুওৱাটো ইমান পচিবল নহয়। খোৱা লোৱা বাৰু তামাম কৰিলোঁ, বাছ ইমান দেখুওৱা পচিবল নহ'ল। হ'লেও মই যিখিনি পাৰোঁ সেইখিনি ক্লিপ লৈছোঁ আৰু এতিয়া এডজাষ্টো হোৱা নাই, টাইম লাগিব সেইখিনিৰ কাৰণে। আৰু এতিয়া ড্ৰেছটো বাৰু চেঞ্জ কৰিলোৱে, মই কাপোৰখিনি অকণমান মেলি দি থৈছোঁ। মই ক'ৰবাৰ পৰা আহিলে সদায় আৰু ঠাণ্ডা হওক গৰম হওক সেইটো মেটাৰ নকৰে, কাপোৰ মানে আহিয়েই অকণমান বতাহ লাগিবৰ কাৰণে মেলি দি থওঁ। এতিয়াও মই মেলি দি থৈছোঁ, ফেনৰ তলত দিছোঁ বাৰু, কাৰণ আহোঁতে আমাৰ গধূলি হ'ল আৰু বাহিৰত থোৱা নাই এতিয়া, যিহেতুকে অকলেও আছোঁ ৰুমত। আৰু বাহিৰত থ'লে সি আনিব যাব লাগিব বা যি নহওক আৰু কাপোৰ বাহিৰত নথওঁ বাৰু ৰাতি গধূলিৰ পাছত মই। আৰু এতিয়া মেকআপটো ৰিমুভ কৰিম। মেকআপটো লগাই কিন্তু বহুত বেছি ভাল পাওঁ মই মেকআপ, আৰু সেইকাৰণে লগাওঁতে বহুত ইণ্টাৰেষ্ট থাকে। আৰু যেতিয়া ৰিমুভ কৰিব লাগে মোৰ এনেকুৱা লাগে এনেকৈ লগাই কিনে শুই যাওঁ নেকি, কিন্তু মই বেছি টাইম নাৰাখোঁ মেকআপ। বিয়া হওক কিবা হওক যদি গ'লোঁ সেইখিনি টাইমে লগালোঁ, বা ৰিলচ বনোৱা টাইমখিনিয়ে লগালোঁ, বেছি টাইম মই মেকআপ ৱেৰ নকৰোঁ, মানে সেইটো মই আগৰ পৰাই আৰু আহিয়ে লেন্সটো বাৰু ৰিমুভ কৰিছোঁৱে মই, কাৰণ কিয় বাৰু মই লেন্স লগাই থাকিলে অলপ অসুবিধা পাই থাকোঁ। যি লেন্সে নহওক, যি ব্ৰেণ্ডৰে নহওক, লেন্সটোৰ পৰা অকণমান প্ৰব্লেম পাই থাকোঁ, আৰু হয়তো চবেই পায় সেইটো মই নাজানো, বাছ মই পাই থাকোঁ অকণমান, আৰু দিনটোৰ কাৰণে চলে আৰু, কিন্তু ঘৰ পোৱাৰ পাছত মই ৰিমুভ কৰিমেই। এতিয়া 5:30 হৈছে, তাৰপিছত 8:30 মানত ভাত বনাব যাম ৰাতিৰ কাৰণে। তেতিয়ালৈকে অকণমান ৰেষ্ট ল'ম, মানে মেকআপটো আগত ৰিমুভ কৰি ল'ম, লৈ কিনে বিচনাত যাম। আৰু বিগ বছৰো এপিছ'ড চোৱা নাই কেইটামান, তো গৈ কিনে এবাৰ চাই লওঁ। মই নাচালেতো বিগ বছ নচলিবই। বাকী আজি এটা গিফ্টো পালোঁ বাৰু, ধুনীয়া গিফ্ট, পাছত দেখাম বাৰু কেতিয়াবা গিফ্টটো। আজিৰ দিনটো বহুত ৰেষ্ট ল'লোঁ, মিস্ত্ৰী ছুটি, খানা খালোঁ, একো বনাব লগা নাই, ফ্ৰীতে খাই দাই আহিলোঁ, এনজয় কৰিলোঁ। বহুত ভাল খুৱাইছে বাৰু বাইটিহঁতৰ ঘৰত, বহুত বেছি ভাল খুৱাইছে। আৰু এনেও বহুত ভাল, ককাইটিহঁত মানে বাৰ মানে বৌৰ ককায়েক যিটো আছে ভকতকা, আৰু পাৰ্বিন মানে বৌ নকওঁ বাৰু, বহুত বেছি ভাল, বহুত ভাল, মানে ভালেই পাইছোঁ মই। ইয়াতেও যিখিনি মানুহ আছে ফেমিলি মেম্বাৰ বহুত ভাল, আৰু সিহঁতো মানে কিবা এটা মোৰ ভাল লাগে আৰু নিজৰ লাগে, কিবা এটা এনেকুৱা ফিল আহে। আৰু সিহঁতৰ তাত গ'লেও নিজৰ লাগে, কিন্তু বাছ প্ৰব্লেমটো হৈছে মই মেখেলা চাদৰ পিন্ধি গৈছোঁ, আৰু ব্লাউজ কেইটা মোৰ তাত টান হৈছে। কাপোৰযোৰ মই ইমান অশান্তি পাইছোঁ, খাই আছোঁ, মানে তলৰ পিনে যোৱা নাই, ইমান টানকৈ পিন লগাইছোঁ, তলৰ পিনে যোৱা নাই খানা। আৰু গধূলি মানে দুপৰীয়া ভাত খোৱাৰ পিছত খোৱা এটা অভ্যাস আছে, খাই কিনে শুব পোৱা নাই। মই মানে মানুহটো হামিয়াই আছোঁ আলহীৰ আগত, বেয়া লাগে তেনেকৈ অলপ, একো নাই।